বাপা ঐ বহুত ডাঙৰ চিন্তা হৈছে মোৰ এতিয়া মোৰ চলি পলি হলিতো তিনটা এতিয়া জীয়া দুটাও ডাঙৰ হৈ আহিছি এতিয়া বহুত চিন্তা হৈছে এতিয়া মোৰ সেইকাৰণে এফালে ঘৰ চলাব লাগে টকা পইচা লাগে স্কুল ফিজ দিব লাগে টিউচন ফিজ দিব লাগে বহুত খৰচ বেছিকে লাগে পকেট খৰচ লাগে মই মানে চিন্তাতে হাবুডুবু খাই আছো এতিয়া আজিকালি ফোন আহিছে মোৰ তাত এটা ফোন আহিছে যি ছোৱালী চাবা বোলে মানুহ এইবোৰ একযোৰ দুইযোৰ তিনযোৰ একেদিনে এতিয়া তিনযোৰ ছোৱালী চাবা মানুহ এইবোৰ ঘৰত বোলে এটাও মিঠাই নাই এতিয়া মিঠাইটো আনবাই লাগব কাৰণ ছোৱালী চাবা মানুহ যেতিয়া খাই সন্মান কৰিব লাগব যিহেতুকে ছোৱালী দেও নেদাও সেইটো আমাৰ কথা কিন্তু আমাৰ তাত পইচা আছে না এইটো নাচাবই মানুহকেইটা আহিব যেতিয়াতো সাদৰিবা লাগব খাই সন্মানে গতিকে এটা কাম কৰা যাক তিনিআলিলৈকে তই যা এই মাৰে তাত টকা 500 আছে সেইটোকে লৈ যাই ভালকে কিবা বেকাৰী বস্তু লৈ আহ আৰু মিঠাই চিঠাই লৈ আহ কাৰণ তিনিটা জঙে আহিবতো ফাৰ্ষ্ট টাইম অহা কথা খাতিৰ বাতি ভালকেহে কৰো ইজনী চাকৰি বাকৰি কৰা জঙে আহে ডাইৰেক্ট দিম আৰু বিয়া নে কি ক তাকে বাৰু ভাবছো এই মায়ে লগ কৰি পেলাই পইচা কেইটা লৈ যা টকা 500 আছে বোলে মই বাৰু আৰু কিবা অলপ চিন্তা কৰো যা কি হব ৰে কি হব এতিয়া মই বাপাক মই খেদি দিলো দোকানলৈকে তিনিআলিলৈকে কৈছো কি আজি মানে বৰ ডাঙৰ কথা এটা হ'ল কালি মোৰ তাত ফোন এটা আহিল আহিলেতো সেইটো কোৱাই হোৱা নাই এতিয়া আমাৰ ঘৰত আজি বোলে 3 যোৰা আহিব ছোৱালী চাবৰ কাৰণে এতিয়াতো ছোৱালী চাবৰ কাৰণে আহিবা খুজিলেতো হাক দিবা নৰা যেতিয়া মই বাপাক খেদি দিছো তিনিআলিলৈকে কিবা মিঠাই চিঠাই আনবা দিছো বেকাৰীৰ পৰাও কিবা বস্তু আনবা দিছো এতিয়া দুটাকে চাবা এতিয়া 3 যোৰা আহিব আগতে একদিন আহিছিল যি সেই যোৰাটো আহিবয়ে সেই যোৰাৰ লগতে আৰু এক যোৰা আহিব বোলে নতুন এতিয়া ক'ত মৰা মোৰ ইফালে তলি উদাং 72 হৈ আছে মই এতিয়া কি কৰো তাকে ভাবি আছো তোমালোকে এটা কাম কৰ ঘৰ দুৱাৰখন চাফা কৰ কাৰণ আলহী আহিব যেতিয়া ভালকে খাতিৰ বাতি কৰিব লাগিব বিয়া আৰু যদি ধৰা হ'ল চাকৰি বাকৰি ল'ৰা হৈ তেতিয়াহে মই দিম নহয় বিয়া নহলেও নাই বাৰু কিন্তু কথা হ'ল কি এতিয়া বয়সৰ লগত কথা বয়স হলেতো আৰু ছোৱালী মানুহ বয়সৰ ৰখি নাথাকে ছোৱালী মানুহ বাপেক মাকে ভাল ল'ৰা চাই কিনে বিয়া দিবৰ কাৰণে চেষ্টা কৰিবয়ে এতিয়া ল'ৰা আহিল বুলিতো আৰু আমি বিয়া নিদিওঁ আমি চাম ল'ৰা কেনেকুৱা হয় যদি ভাল খাচলতৰ যদি ল'ৰা হয় তেতিয়াহ'লে আমি ছোৱালী দিবলৈ আমি ভয় নকৰো কিন্তু যা তা ল'ৰালৈকে আমি ছোৱালী নিদিওঁ তোমালোকে চিন্তা নকৰিবা মোৰ ছোৱালী মই যা তা ল'ৰালৈকে মই কেতিয়াও নিদিওঁ নহয় উকিল হ'ব লাগিব নহয় হাকিম হ'ব লাগিব নহয় অফিচাৰ হ'ব লাগিব তেনেকুৱাই মই মানুহ যেনেকুৱা মই জোৱাইও তেনেকুৱা বিচাৰো ঠিক আছে বাৰু আজি কি জোৱাই আহে বাৰু চাই লওঁ কেনেকুৱা টাইপৰ ল'ৰা আহে চাকৰি কৰে নে কিবা বিজনেছ কৰে খৰচৰ বিলাক ভাল কৰা এতিয়া ক'ত বা গেল মই চাবা লাগব যায় আৰু ক'ত গেল আমি চাফা কৰে তই চাফা কৰ সেইগিলা লিকিয়ে চিকিয়ে চাবা আহিবা মোৰ খঙে উঠি আহে সেইগিলা আৰু ভালকে থৈ দিছে সেইখিনি দেখা দেখিয়া নাই ক'ত বা গেল সেইটো ফোন মাৰছি ৰচোন কোনবাই হেল্ল' আচোন পিছে জলদি দে হ'ব দে হৰমাইনা এই ফুলদানি কেইটা লৈ আছোন এইখান বতা নালগে দে থৈ আহ
চাহ খাই দিন দেও এইখান যেতে যেতে নহয় আমি গৈছো একবাৰ পাকঘৰৰ পৰা আহো সময় সময় মই এইবাৰ ঠিক আছে এইবাৰ হে ধুনীয়া সজাইছি দুৱাৰি গিলা বঢ়িয়া হলিদা হৈছি নে বঢ়িয়া হৈছি বঢ়িয়া হৈছি আজিকে খাতি বাতিখিনি ভালকে কৰবি ও দেউতা পইচা পাতি নাছিলে টকা 500 আছিল মই তাকে দি পঠাইছো এই পাপাক দি পঠাইছো যে সি বস্তুখিনি লৈ আহিব অলপ দেৰি আছে এবাৰ ফোন মাৰিছ মা কতে দেউতা ক'ত বা গেল মই বিচাৰিয়ে আছো পোৱা নাই গমে পোৱা নাই নেকি ঘৰত যে আলহী আহিব বুলি আজিও বন্ধুনো আছিল নহয় আইছা নেকি বন্ধুহে গেল নেকি বিচাৰি যে বুঝা হ'ব পাৰে আহিবাছি বলা হা আহিবাছি বলা আহিলে নেকি এই ভাইটো আহিবাছি ভাইটো আহিবাছি ঠিক আছে দেউতা ভাল না দেউতা আহিয়ে খালি দেউতা আংকেল বুলি মাতবা নালাগে নি কি হ'ল ঘাগানি পৰা মানুহ থকা দিছে আজি তোমালোক আহিলা আহিলো পিছত ছোৱালী চাম বুলিয়ে আহিলা আৰু মোৰ ঘৰত এনেকুৱাই আৰু ঠিকে আছে বাৰু কোনো কথা নাই ল'ৰাই কি কৰে ল'ৰা মানে খেতি চেতি কৰে মানে বহুত বিজনেছ আৰু বহুত বিজনেছ কৰে দোকান আছে হাৰ্ডৱেৰ দোকান আছে মানে বহুত আৰু বিজনেছ তুমি কি কৰা বাবু মই বিজনেছ কৰোঁ আৰু বিজনেছ কৰা আৰু কি কৰা আৰু কিবা ঘৰত খেতি বাতি আছে তুমি নিজে কৰা আৰু আৰু হাৰ্ডৰ দোকান আছে তোমাৰ হাৰ্ডৰ দোকান আছে তাত কি কি পায় তাত পায় আলু পিঁয়াজ চব বস্তুৱে পায় হাৰ্ডৱেৰ দোকানত দাদা এতিয়া ই বাৰু মোৰ লগতে থাকে দোকানত হয় দোকান চোকান মই যেতিয়া যাওঁ ইয়াতে লৈ যাওঁ এতিয়া মোৰ বাৰু ভাইটিয়ে হয় 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 এতিয়া মই ইয়াৰ কাইটিয়া হওঁ হয় এতিয়া মই বাৰু বিয়া চিয়া পাতিলে ন তাকে ইও এতিয়া ধৰ ইয়াৰ বয়স হ'ল তাকে ছোৱালী চাম বুলি আহিলোঁ আৰু বিয়াখন পাতিলে আকৌ ঠিক আছে বাৰু কোনো কথা নাই ঠিক আছে বাৰু তোমাৰ কথাখিনি মোৰ ভাল লাগিছে ঠিক আছে ভালে লাগিছে তোমাৰ কথাখিনি গুড আফটাৰনুন আংকল ঠিক আছে কোন তুমি চিন্তা কৰিব নালাগে এওঁলোকো ছেকেণ্ড পাৰ্টি হয় ছোৱালী চাবৰ কাৰণে আহিছে তোমালোক ফাৰ্ষ্ট পাৰ্টি এওঁলোক ছেকেণ্ড পাৰ্টি আৰু এযোৰা বোলে আহি আছে মোক ফোন কৰিছে তুমি ইয়াতে আচ্ছা তোমালোক আহিলা বাটত একো অসুবিধা পোৱা নাই বা ঘৰটো চিনি পাইছা ন ঠিক আছে বাৰু ঠিক আছে তোমালোকো ল'ৰাই কি কৰে তোমালোকৰ আমাৰ ল'ৰাই চৰকাৰী চাকৰি আছে চৰকাৰী চাকৰি আছে ন কি চাকৰি কৰে ঠিকে আছে বাৰু ল'ৰাই কি কাম কৰে বুলি ক'লা চৰকাৰী চাকৰি মাষ্টৰ নেকি হয় ঠিক আছে বাৰু মাষ্টৰ হ'লে বাৰু ভালে হয় অসমৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে ভাইটি এইটো আমাৰ চাবজেক্টত নপৰে এইটো তোমালোকৰ চাবজেক্টত নপৰে ন ঠিকে আছে তোমালোকৰ ছোৱালী পাবা আগতে ময়ো মাষ্টৰে আছিলো এতিয়া মই এতিয়া তুমি কি ৰিটায়াৰ হ'লা নেকি নাই মই ৰিটায়াৰমেণ্টত লাগিয়ে মই ছোৱালী দিব লাগিব মোৰ ছোৱালী আমি এটা ইণ্টাৰভিউ দিব আহিছিলে নে জিএ চাব আহিছো নাই তোমালোক ছোৱালী চাবলৈ আহিছা মোৰ মই জানো মই চাহ পানীৰ ব্যৱস্থা কৰিব দিছো খালি মানে অলপ কথা পাতিছো তোমালোক কোন কিমান স্মাৰ্ট বয় মই এইখিনি অলপ ওজন কৰি চাইছো তোমালোক আপুনি যেনেকৈ এটা কথাবিলাক সুধি আছে তাৰমানে ইণ্টাৰভিউ নিচিনাকৈ আপুনি কৈ আছে লিটিয়াৰ হোৱা লিখি দিব আমাৰতো লিটিয়াৰ হোৱা নাই ৰিটায়াৰ হোৱা নাই ন নাই ঠিক আছে মই তোমালোকক এইখিনি মানে মই ওজন কৰি চাইছো তোমালোক কোন কিমান স্মাৰ্ট আছা সেইটোহে মই চাইছো মাই মা আহিবা কোৱা পানী কোৱা
ডেজাৰ্টৰ পানী নোখোৱা? নাই নালাগে, মোক পানী নালাগে, এওঁলোকে বাৰু পানী খাইছে। ঠিক আছে বাৰু, তোমালোকেতো বাৰু পানী খালা। এতিয়া এটা কাম কৰো আমি, আচল কথালৈকে আহো। এতিয়া মোৰ ছোৱালী দুজনী যেতিয়া মই দুজনীৰে মই বিয়াৰ কথা এতিয়া মই ভাবিলেও বাৰু মই পিছত জনাম তোমালোকক, ফোনত জনাম মই, যিহেতুকে তোমালোক চাকৰি কৰা হয়। মই তেনেকুৱাই ল'ৰা লাগে মোক। চাই যাওঁতো ভাল হ'লে নেকি দাদা? ছোৱালীটো এতিয়া আহিছে, মই তথাপিতো বাৰু মাতি দিওঁ। অ' মাইজনী আহাচোন। আহিছা, তোমালোক বহাচোন ইয়াতে। ছোৱালী দুজনীৰ লগত মোৰ অলপ কথা পাতা তোমালোকে। ঠিক আছে, বহা নাই। তুমি কোন হয় আৰু? মই আৰু কাইকে হয় আৰু তুমি মোৰ এনেকা কি হয়? এই ঠেলা মাৰা চকেদি সোমাই যে গল্টা মাৰা চক পাই তাতে নেকি? এই আহাৰ তলত এইটোৱে আৰু এতিয়া চাওঁ, ছোৱালী চাওঁ বাৰু পচন্দ হয় নে নাই, বা ছোৱালীৰো পচন্দ হ'ব লাগিব আৰু কি ৰিজাল্ট দিয়ে চাই লওঁ। দেউতাকৰ আৰু কি হয়? দেউতাকৰ লগত কথা পাতি লওঁ, চাকৰি থকা ছোৱালীৰ লগতো কথা পাতিব দিওঁ। ছোৱালী বা আকৌ কি কয়? সেইটো বগা। চব খিনি জানি বুজি ল'ব লাগিব আৰু কি আহিলে বা? কি বা আহিলে কি বা বকি থাকে মোৰ ইংগা থাকে দেখোন এটাই। আমি আজি তামাম জ্বলাম ইতা। দেউতা নাই নহয়? দেউতা নাই? হ'ব দে এই চান্সতে। দুটা অলপ বাহিৰত সিহঁতে অলপ কথা পাতো। তোমালোকে বাৰু অলপ কথা পাতা, আমি অলপ বাহিৰত আছো। হা, কথা পাতিবা, লাজ নকৰিবা দেই, কথা পাতিবা। নাম্বাৰ লিখি লও, মনত থাকবো নেকি? 7896727787। কি কৰি বিচাৰ নাম্বাৰ কেইটা লিখালা? মোৰ হেৰি আছে, মোৰ ইউটিউব আছে, ইউটিউব। নম্বৰ এদি আকৌ ইউটিউবত কি কৰবি আকৌ? হোৱাটছআপত মেছেজ দিবি নেকি? আমাৰতো হোৱাটছআপ নাই। আমাৰ হোৱাটছআপ নাই নহয়। মোবাইল এটা কি দি দিবা লাগব আমাক? ইনষ্টাগ্ৰাম আছে নাই? ইনষ্টাগ্ৰাম মোবাইল নহলে ইনষ্টাগ্ৰাম কৰবা হ'ব। তুমি পিছে কি কৰা? মই কামে কৰো তাৰমানে। চব কামে কৰা? কাম কৰছি বাৰু। কি কৰা মোক কেতিয়াবা এটা কৈছিল। আৰু তিৰি জীয়াগিলা জোকাৱা আৰু কি কাম কৰা? মই মাইলত কাপোৰ ধোৱা আৰু কাপোৰ ধোৱা আৰু চব কামে কৰো আৰু। হয় নেকি? তুমি এতিয়া হেৰি নাচবা পাৰা না গান গাব পাৰা, কি কৰিব পাৰা? গান গাব পাৰো। গান গাব পাৰা নেকি? আমি এটা পিছে গান শুনো দে। গান এটা শুন নাচোন আমি শুনো। মই মাইক নহলে মই গান গাব নৰা নেকি? মই এটা আগবঢ়াও না। হয় না লৈ আছো মাইকটো। দেচোন গান মাৰচোন। যি পাৰ এটা মাৰ। জীৱন নামৰ সাগৰ খনিত নাও মেলি দিলো, জান নাও মেলি দিলো, মাছ সাগৰৰ কোমল কথা হেৰুৱালো। মই সাগৰ সাঁতুৰি মই পাৰ নাপালো, কেনেকৈনো তোমাৰ মৰম পাহৰি থাকো। চাহৰ চেঁচা মাছৰ কেঁচা খাব নোৱাৰো, যেন খাব নোৱাৰো, যাকে তাকে হিয়াৰ মৰম দিব নোৱাৰো। বাহ, বঢ়িয়া গান মাৰছি দেই। পাৰে দেখোন গান গাবা। পিছে তুমি ক'ৰবাত গান গাৱা নে? গান গাও। ক'ত গাৱা? ফাংচন হলি গাও আৰু। ফাংচন হলি গাৱা? আমি আকৌ নাচো নহয়, তুমি গানহে গাৱা। তুমি নাচবা নৰা নেকি? আমাক বোলে ডেন্স স্কুলত লৈ যাবা লাগব। আমি এতিয়া ডেন্স শিকো নহয়। ইয়াৰ পাছত মই চব শিকাম। নামটো নেকি? ধুন্দুলো আৰু নেচেৰা। ধুন্দুলো আৰু নেচেৰা। আৰু তোমাৰ নামটো কি আছিল? তোমাৰ নামটো কিনো? নমস্কাৰ, মোৰ নাম ফকৰুদ্দিন। ফকৰুদ্দিন? বাহ, নামকেইটা ৰন পুৰা কাঢ়া নাম। সিহঁতে বা তাতে যাই কি বা বকি আছে, পুৰা জমি আছে। তাকে চাও লৈছো বাৰু কি কৈ আছে। তোমালোক ভাই দুটাই নে আছে? আমি দুটাই।
আমাৰো এটা ডাঙৰ বাই আছে বিয়া দিছো তাৰ চলি আছে আৰু বাচ্চা হয় নেকি আমি আহোঁতে এইখন চাইকেললৈ লৈ পিছে যাওঁচোন বাৰু চাই লওঁ বাৰু সিহঁতৰ বস্তুটো চাই লওঁ এইবিলাক তামোল চামোল আছে বাৰু আছে ভাই এইবিলাক কি ভাই এইবিলাক গোবৰ হয় আজি মইতো আজিলৈ মই দেখা নাই আজি এটা ফাৰ্ষ্ট দেখিছো তাৰমানে হয় নেকি হয় হয় কোনখন দুনিয়াত আছে আপুনি আজিকালি যদি গোবৰ খানিও দেখা নাই 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 আছো বাৰু এ ভাই এইবিলাক কি গাছে ভাই আদা এটা মিঠাৰ গাছ এইবিলাক ফুল হয় মানে আৰু আছে বাৰু বহুত বিলাক আছে 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 ভাই কি ভাই মন্দিৰে হৈ আছে দেখোন তাৰমানে পুঁজি এই গৰুক লাগি তাৰমানে এইগিলা জাপি থৈ দিছে আৰু গৰু খাবৰ কাৰণে এতিয়া বাৰু যাওঁ যাইছো হৰক ছোৱালী বাৰু চাবা আহিলো ছোৱালী বাৰু পচন্দ গৈছি এতিয়া ঘৰতে যাওঁ আৰু ছোৱালী বা এতিয়া দেইনে নেদেই বাপাকে সেইটোহে কথা হ'ল পিছে আমি এতিয়া নামকেইটা শুনি পালো হয় নেকি এটাৰ নাম বোলে ফকৰুদ্দিন আৰু এটাৰ নাম বোলে এই গুন্দুলু আৰু নেচেৰা এতিয়া পিছে এতিয়া কি হ'ল পিছে কিবা কোৱা তোমালোকে নামটো শুনিয়ে আৰু তেওঁনো কি কাম কৰে এই নেচেৰা নে আলহী প্ৰফেচাৰ আৰু ই কি কৰে প্ৰফেচাৰ এতিয়া তোমালোকে কি কোৱা তোমালোকৰ পচন্দ নে অপচন্দ এতিয়া কোনটো কাৰ লাগি ঘূৰিব আহিছো মই একো গমে পোৱা নাই ময়ো ধৰিব পৰা নাই কোনটো চাইছ এতিয়া কোনটো পছন্দ হৈছে তোমাৰ কোনটো পছন্দ হৈছে কোনটো পছন্দ কৰিছে নকয় কি আৰু এইটোৱে পচন্দ কৰিছে আৰু আকৌ তোমাৰ এটাই পচন্দ গৈছে নেকি এটা হ'লেতো নহবই নে কি কয় দুইটাই এটা এটা ল'ব লাগিব দুইটাই যদি এটাকে পচন্দ কৰা কেনেকে হ'ব এতিয়া আৰু এই দুইটাই যদি এটাকে মোকে যদি পছন্দ কৰিছা দেউতাক মাতো দেউতাই তোমালোকৰ কোনটো পছন্দ হৈছে বাৰু তুমি দেউতাৰ লগত কথা পাতা তোমালোকে আলোচনাটো কৰি লওঁ আমিও এতিয়া ধৰ বিদায় লওঁ আমাৰ টাইমো বহুত হ'ল আহিব বহুত দেৰি হৈ গ'ল আমি বাৰু এতিয়া উঠো আৰু দেউতা চাহ পানী খাম বাৰু বেলেগ দিনা আহিলে আজি এতিয়া কাম হ'ল তোমালোক আমি এতিয়া বিদায় ল'ম বুলি ভাবিছো আৰু ঠিক আছে চাহ পানী খালা নহয় খালো ঠিক আছে তোমালোক এতিয়া বিদায় লোৱা মই বাৰু ফোনত বাৰু খবৰ দিম তোমালোকক ঠিক আছে যাবা দেই ঠিক আছে আৰু কি এটা কথা আহিছিলা কিবা কথা দুইটাই এটা ছোৱালীয়ে পছন্দ মই ছোৱালীৰ লগত আলোচনা কৰি লওঁ সেইটো কথা তাৰপিছত মই বাৰু জনাব তোমালোকক আমি যাওঁ দে ঠিক আছে আহিছো বাৰু ঠিক আছে মই ফোনত বাৰু যোগাযোগ কৰিম এইবাৰ আহিলে ঘৰৰ পৰা লৈ আহিবা পাৰিবা তুমি যোৱাৰ পিছে বাই বাই আমি যাওঁ দে আমি ঠিক আছে কি আহিলে কিটা কি বা আহিলে কি বকি আছে এটা ৰন একা মোৰ হয় দে তোমালোকৰ আমাৰ এই গলতামাৰা এই অপৰ হাই মানে হাই তোমালোকৰ ঘৰ ক'ত আমাৰ ঘৰ এইয়া ধুলা তোমালোকৰ আমাৰ এই গলতামাৰা চকৰ ওচৰতে হয় নেকি পিছে তুমি ক'ৰবাত গান গাৱা নে গান গাওঁ ক'ত গাৱা ফাংচন হ'লে গাওঁ আৰু ফাংচন হ'লে আমিও নাচো নহয় আমি আকৌ নাচো নহয় তুমি গানহে গাৱা তুমি নাচবা নোৱাৰা নেকি আমাক ডেন্স স্কুলত লৈ যাবা লাগিব আমি এতিয়া ডেন্স শিকো নহয়